হেল্ল' এভৰিৱান, লৈকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইমান গৰম নহয়, ভিতৰত ভিডিঅ' বনাব নোৱাৰি, গৰম গৰম ভাপ এটা থাকে আৰু বাহিৰতো ৰ'দত বনাব নোৱাৰি। কেনেকৈ বনাম ঘামি জামি, সেইকাৰণে আমাৰ পিছফালে মধুৰি গছজোপাৰ ওচৰলৈ আহিলোঁ চাহত বনাওঁ বুলি। আচলতে মোৰ ইউটিউব চেনেলটো খোলা যোৱা বছৰ খুলিছিলোঁ, নহ'লে আগৰ বছৰ খুলিছোঁ নেকি, সঠিককৈ চনটো বা তাৰিখটো ক'ব নোৱাৰিম, মই পাহৰিছোঁ। কিন্তু সেই HS ফাইনেল পৰীক্ষা আছিলে, পঢ়িবলৈ প্ৰস্তুতি চলাবলগীয়া হৈছিলে পৰীক্ষাৰ বাবে, বা ঘৰৰ ইটো সিটো কাম থাকে, সেইকাৰণে মানে বনাবলৈ থাকি গ'ল। আৰু মই বিৰাট এলেহুৱা ছোৱালী এজনী। এই তলত মহে কামুৰি আছে, মোবাইলটো লৰিব পাৰে, বেয়া নাপাব। মানে ইমানেই এলেহুৱা, আজি বনাম কাইলৈ বনামকৈ থৈ দিওঁতে থাকিয়ে গ'ল। 4 এপ্ৰিলত পৰীক্ষা শেষ হৈছে। তাৰপিছৰ পৰা মই ইউটিউব ভিডিঅ' বনাম বুলি মানে ভাবোঁতে এতিয়াহে পাৰিছোঁগৈ। আচলতে কিবা এটা কনচেপ্ট লাগে, মানে একো নাথাকিলে এনেইনো বনাম কি বুলি বোলে ভাবোঁ, থাকি যায়। আৰু মানে কি হয়, ইউটিউবৰ ভিডিঅ' তেনেই কম আছিলে, সেইকাৰণে চাগে মোৰ ছাবস্ক্ৰাইবাৰো হোৱা নাই, তেনেই নগণ্য হৈ আছে। আৰু মোৰেই দুখ বাৰু, ভিডিঅ' দিলেহে চাব, হয়নে নহয়? ভিডিঅ' নাই দিয়া বাৰু, যি কি নহওক। এয়া হৈছে আজি আমাৰ ছানডে স্পেচিয়েল বাহু মাছ, আৰু মানে ৰেচিপি বুলি নহয় আৰু এনেই বনাই আছিলোঁ, আপোনালোককো দেখালোঁ। বাহু মাছৰ চিম্পল বিলাহী আলু আৰু পিঁয়াজ জলকীয়াৰ লগত। আজি ইভিনিং স্নেক্স বুলি ম'ম' বনাবলৈ ওলাইছোঁ। নেজানো কেনেকুৱা হয়, ফাৰ্ষ্ট টাইম বনাম। কেনেকৈ বনাম আপোনালোককো দেখাম বাৰু। এয়া হৈছে ম'মৰ বাবে সনা আটাৰ ডোটো অলপমান দেৰি সানি পেলাই 5 মিনিট বা 10 মিনিট থৈ দিব, তেতিয়া কোমল হয়। আৰু এয়া হৈছে ষ্টাফিংখিনিত মই গাজৰ, বন্ধাকবি, জালুকৰ গুড়ি, নিমখ আৰু অলপমান তেল দি সানি থৈছোঁ। ইয়াত গাজৰ নিদিলেও হয়, মই হ'লেও দি দিছোঁ অলপমান কালাৰফুল হ'ব বুলি পেলাই। আৰু এয়া হৈছে চিকেনখিনি চুপৰ বাবে থোৱা। এইখিনি হৈছে চুপখিনি, মই চুপখিনি দিছোঁ চিকেন, ৰিফাইন অইল আৰু নিমখ আৰু জালুকৰ গুড়ি। ম'ম'খিনি দিয়াৰ আগতে ম'ম' ষ্টেণ্ডখনত অকণমান ৰিফাইন অইল সানি থৈছোঁ, কাৰণ ম'ম'খিনি তেতিয়া লাগি নধৰে। আৰু ম'ম'খিনি দিলে অলপমান ফাককৈ দিব, তেতিয়াহে মানে ম'ম'খিনি ফাটি নাযায় আৰু ওলাই নাহে তাৰ ষ্টাফিংখিনি। আজি গোটেই দিনটো ঘূৰি আছোঁ বুলিয়ে ক'ব লাগিব। আজি মটকসকলৰ বিহু উৰুৱা আছিলে আমাৰ ইয়াত তিনিচুকীয়াত, মৰুড ননন কানন নপুখুৰী পাৰ্কত। তো তালৈ গ'লোঁ, আৰু তাত আহিছিলে আমাৰ সকলোৱে মৰমৰ বিউটি বা চুমকি কছাৰী বা আৰু বিবেক দা আৰু ডিম্পু দা। গতিকে তেওঁলোকৰ লগ পালোঁ, বহুত ভাল লাগিলে। সৰু সৰু ভিডিঅ' দুটামান আৰু ফটো মই তুলি আনিছিলোঁ, আপোনালোকক দেখাওঁ। এয়া হৈছে তেওঁলোকৰ ধৰ্মীয় হুঁচৰি। আৰু এয়া ডিম্পু দা আৰু মই। ডিম্পু দাক লগ পাম বুলি ভবাই নাছিলোঁ, মনৰ আশা পূৰ হৈ গ'ল। আৰু এয়া বিউটি বা আৰু মই। ইয়ালৈ বিবেক দাও আহিছিলে, কিন্তু মই ফটো তুলিব নোৱাৰিলোঁ। আৰু এয়া হৈছে তেওঁলোকৰ বিহু। তুমি যে ভাবিছা মৰম, তুমি বৰ ধুনীয়া, তুমি বৰ ধুনীয়া, তোমাৰ
ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মোৰ পৰিয়ালটো ডাঙৰ হ'ব ধন্যবাদ